নমস্কাৰ বন্ধুসকল, দ্য ষ্ট'ৰিজ সংৰক্ষণ চেনেলটিলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আহক আজি আমাৰ নতুন ভিডিঅ' আমি এমপ্লয়মেণ্ট এক্সচেঞ্জত অফিচলৈ নোযোৱাকৈ কেনেকৈ আমি ঘৰতে বহি অনলাইনত আমি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডখন কেনেকৈ উলিয়াব পাৰোঁ, আজি আমি তাকে আলোচনা কৰিম। আহক আমি ভিডিঅ'টোলৈ ঘূৰি যাওঁ। সৰ্বপ্ৰথমে আমি ৰাইট টু পাব্লিক ছাৰ্ভিচ এই পেজটোলৈ আহিব লাগিব। এইটো হৈছে হোম পেজ। তাৰপিছত আমি ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট ছিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ আমি তালৈ যাব লাগিব। সৰ্বপ্ৰথমে আমি ৰেজিষ্ট্ৰেশ্যন কৰাৰ প্ৰচেছটো কৰাৰ আগত আমি আমাৰ নামটো, আমাৰ মেইল আইডিটো, আমাৰ ফোন নম্বৰটো আৰু আমাৰ যিগৰাকী আনএমপ্লয়ে তেখেতলোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডখন উলিয়াব, তেখেতলোকৰ নামটো ৰেজিষ্টাৰ কৰি ল'ব লাগিব। আহক আমি কেনেকৈ কৰিব লাগে সেইখিনি আমি চাইছোঁ। আমি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যনলৈ যাম, অৰ্থাৎ আপোনাৰ দেখিছে আপোনালোকে মোৰ মাউচটো আপোনালোকে চাব কাৰ্চাৰডাল ক'লৈ গৈছে। মই এতিয়া গৈছোঁ ৰেজিষ্টাৰলৈ। আমি ৰেজিষ্টাৰ কৰি ল'ব লাগিব। প্ৰথম ইয়াতে আহিলে এণ্টাৰ ফুল নেম, আমি ইয়াতে ফুল নেমটো লিখি দিম। তাৰপিছত আছে মেইল আই ডি, মোবাইল নম্বৰ আৰু পাছৱৰ্ড। পাছৱৰ্ডটো আমাৰ নিজৰ ফালৰ পৰা দিব লাগিব। আহক আমি এইকেইটা ফিল আপ কৰি লৈছোঁ। আমি এইকেইটা ফিল আপ কৰাৰ পিছত লিখিব লাগিব, আমি গৈলোঁ ষ্টেটৰ নাম লিখিলোঁ। এই কেপচা কোডটো আপোনালোকে ফিল আপ কৰিব লাগিব। আমি কেপচা কোডটো ফিল আপ কৰাৰ পিছত আমি ইয়াত ছাবমিট কৰি দিম। আমি যিটো মোবাইল নম্বৰ দিলোঁ সেই মোবাইল নম্বৰটোত এটা OTP আহিব আৰু যিটো মেইল দিছিলোঁ আমি সেই মেইলটোত এটা OTP আহিব। আহক আমি সেই মেইলৰ আৰু মোবাইল নম্বৰৰ OTP কেইটা আমি চাই লৈ ইয়াত বহাই দিম। ইয়াৰ পাছত আহি গ'ল ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ্ড অন, এইটো আহিছে প্লিজ লগ ইন দ্য এপ্লিকেশ্যন ইউজিং ইয়াৰ মোবাইল নম্বৰ এণ্ড পাছৱৰ্ড। আমি এতিয়া ৰেজিষ্টাৰ্ড হৈ গ'লোঁ। ইয়াৰ পিছত আমি আকৌ আগৰ পেজটোত গৈ পেলাই আমি ইয়াত লগ ইন কৰিমগৈ। আমি এতিয়া আকৌ হোম পেজটোলৈ ঘূৰি আহিলোঁ। ইয়াৰ পিছতে আমি লগ ইন কৰিম। ইয়াৰ পিছতে আমি আমাৰ যিখিনি ডাটা সেই ডাটাখিনি আমি ভৰাই আমি প্ৰচেছটো কমপ্লিট কৰিম। আমি পেজটোত গৈ পেলাই ছাৰ্চ কৰিলোঁ, যিহেতু বহুতখিনি আমাৰ ইয়াত অপশ্যন আছিল, ছাৰ্ভিচৰ নাম আছিল ইয়াতে। আমি ইয়াতে এমপ্লয়মেণ্ট ছাৰ্চ কৰাৰ লগে লগে আমাৰ ইয়াত গোটেইখিনি আহি গ'ল। আপোনালোকক কোনটো লাগে আপোনালোকে সেইটো নিজে বাছি ল'ব পাৰিব। নতুন ৰেজিষ্টাৰ্ড কৰাসকলে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয় ছিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ আধাৰ বেছড, আপোনালোকে সেইটোত ক্লিক কৰি দিব। আমি যিহেতু আমাৰ নামটো ৰেজিষ্টাৰ কৰিলোঁ, এতিয়া আমি লগ ইন কৰিম। লগ ইন কৰি আমি বাকী কামখিনি কৰিম। ইয়াতে লগ ইন কৰোঁতে দুটা বস্তু আহিব। আমি লগ ইন ফৰ আদাৰ ছাৰ্ভিচ, ইয়াত ট্ৰান্সপৰ্ট, লেণ্ড আৰু NOC ছাৰ্ভিচৰ কাৰণে বিচাৰিছে। আমি যিহেতু আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নামটো ভৰাবলৈ কৰিছোঁ, সেইকাৰণে আমি আদাৰ ছাৰ্ভিচত গৈ আমি ক্লিক কৰি দিম। ইয়াতে আহিছে প্লিজ লগ ইন। আমি গোটেইখিনি ফিল আপ কৰাৰ পিছতে এতিয়া আমি লগ ইন কৰিম। আমি এতিয়া লগ ইন হৈ গ'লোঁ। লগ ইন হোৱাৰ পিছত আমি এপ্লাই ফৰ ছাৰ্ভিচত যাম। ইয়াত আমি ক্লিক কৰি দিলে ভিউ অল ছাৰ্ভিচেছ ওলাই যাব। ইয়াতে আহিলে আধাৰ নম্বৰ, ফুল নেম এজ ইন আধাৰ কাৰ্ড, সেইটো আহিলে।
তাৰপিছত আহিলে এপ্লিকেণ্ট ডিটেইল, আপোনালোকে এইখিনি ফিল আপ কৰিব। পাৰ্চনেল ইনফৰমেশ্যন অফ এপ্লিকেণ্ট, সেইখিনি আহিছে, সেইখিনি ফিল আপ কৰিব। এইখিনিত আপোনালোকে গোটেইখিনি ফিল আপ কৰিব লাগিব। এইখিনি ফিল আপ কৰাৰ পিছত গৈ আছোঁ আমি। ইয়াতে এটা মন কৰিবলগীয়া কথা, এডুকেশ্যন এণ্ড ট্ৰেইনিং ডিটেইলছ। ইয়াতে আপোনালোকে হায়েষ্ট এডুকেশ্যন লেভেলটো ফিল আপ কৰিব। হায়েষ্ট এক্সামিনেশ্যন পাছটো আপোনালোকে ফিল আপ কৰিব, আপোনালোকে কি পাছ কৰিছিলে। তাৰপিছত ইয়াতে আপোনালোকে অকল এটা ছিংগল বাটন পাব। আপোনালোকে 10th প্লাছ পাছ কৰাৰ পাছত এইখিনি ফিল আপ কৰিলে সেইখিনি আপোনালোকে এনেকৈ ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পাছত আপোনালোকে প্লাছ কৰি দিব। এইটো প্লাছ বাটনটো দেখিছে, মই তাত দেখুৱাই দিছোঁ আপোনালোকক। আপোনালোকে প্লাছ কৰি দিব। প্লাছ কৰি আপোনালোকৰ যিমানখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে আপোনালোকে ইয়াতে এড কৰিব লাগিব। আপোনালোকে এইখিনি গোটেইখিনি গুচি যাব। গুচি যোৱাৰ পাছত একেবাৰে লাষ্টত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জটো যিটো আহিব আপোনালোকৰ নিজৰ জিলাখনৰ, সেইটো আপোনালোকে ক্লিক কৰিব। ইয়াতে ছিলেক্ট কৰি আপোনালোকে এনেকৈ ক্লিক কৰিব। ক্লিক কৰি পেলাই সকলোখিনি যোৱাৰ পিছত ছিগনেচাৰটো আপোনালোকে তাৰ লাষ্টত আপোনালোকৰ PDF JPG বা PDF কৰি আপোনালোকে দিব লাগিব আৰু ডিক্লেৰেশ্যন দি দিব লাগিব আপোনালোকে। তাৰপিছত আপোনালোকে ৱৰ্ড ভেৰিফিকেশ্যন এটা লাগিব। এই কেপচাটো আপোনালোকে ইয়াত টাইপ কৰি দিব লাগিব। তাৰপিছত আপোনালোকে এইখিনি ছাবমিট কৰি দিব লাগিব। আমি ছাবমিট কৰি দিলোঁ। ইয়াৰ পিছত আপোনালোকলৈ এটা OTP যাব। OTPটো আমি দি দিয়াৰ পিছত আপোনালোকে চেণ্ড কৰি দিয়াৰ পাছত ইয়াতে আহিব এপ্লাই টু দ্য অফিচ ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ, জিলাখনৰ নামটো আহিব। ড্ৰাফ্ট ৰেফাৰেঞ্চ নাম্বাৰ এটা আহিব, এইটো আপোনালোকৰ আহি যাব। ফৰ্মখন ছাবমিট কৰি দিয়াৰ পাছত এনেকৈ আহিব, ড্ৰাফ্ট ৰেফাৰেঞ্চ নাম্বাৰ এটা আহিব। তাৰপিছত আপোনালোকে এটাচ এনেক্সাৰ কৰিব লাগিব, অৰ্থাৎ আপোনালোকে ডকুমেণ্টছখিনি ইয়াতে এটাচ কৰিব লাগিব। গোটেইখিনি ফাইল আপোনালোকে এটাচ কৰাৰ পাছত আপোনালোকে ইয়াত লাষ্টত ছাবমিট কৰি দিব। চাওক আমাৰ এনেকৈ ওলাই যাব এতিয়া ফৰ্মখন। গোটেইখিনি ওলাইছে ইয়াতে। আমি ইয়াত ইতিমধ্যে এটাচ কৰিলোঁ গোটেই ফাইলখিনি। ইয়াতে একেবাৰে লাষ্টত আপোনালোকে ছাবমিট কৰি দিলে হৈ যাব। আমি ছাবমিট কৰি দিলোঁ। এতিয়া এই ফৰ্মখন এনেকৈ ওলাই আহিব। আপোনালোকে দেখা পাইছে এই ফৰ্মখন ওলাই আহিব। এইখনে হয় এক্সচেঞ্জ অফিচৰ পৰা যিখন কাৰ্ড পাব আপোনালোকে, আইডেণ্টিটি কাৰ্ড, এইখনে হয়। আমাৰ ছাবমিট কৰি দিয়াৰ লগে লগে এইখন আমাৰ আহি গ'ল। এতিয়া আপোনালোকে দেখি পাইছে। এতিয়া আমি এক্সপৰ্টো কৰিব পাৰোঁ, আমি প্ৰিণ্ট কৰিবলৈ বিচাৰিলে প্ৰিণ্টো কৰি ল'ব পাৰোঁ। ধন্যবাদ বন্ধুসকল, আজি আমি দেখুৱালোঁ আপোনালোকক কেনেকৈ আমি এক্সচেঞ্জলৈ নগৈ, কাৰ্যালয়লৈ নগৈ আমি ঘৰতে কেনেকৈ কৰিব পাৰোঁ তাৰ বিষয়ত আমি আপোনালোকৰ মাজত আলোচনা কৰিলোঁ। আমি নেক্সট আৰু আমি নতুন নতুন ভিডিঅ' লৈ আহিম। তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।